মিমলি ভূঞাৰ কথাৰে জীৱনৰ জটিলতাৰ মেৰপাকত। আবৃত্তি দিগন্ত হাজৰিকা। শব্দৰ প্ৰয়োজনীয়তা বুজাৰ ক্ষমতা কেৱল মোৰ দৰে উজাগৰি নিশাৰ যাত্ৰীৰহে থাকে। তোমাৰ দৰে ৰঙীন সপোনৰ মাজত বন্দী হ'বলৈ আজি যে মোৰ সপোনৰ অগোচৰ। অবুজ হোৱাৰ ইচ্ছা নাছিল জানা কাহানী, কেৱল সময়, পৰিস্থিতি আৰু সম্পৰ্কৰ নুবুজা অংকত নোৱাৰিলো নিজকে মুক্ত কৰি ৰাখিব। হাজাৰটা দুখ বুকুৱেদি পাৰ কৰা কিমান কঠিন হয়তো বুজাবৰ আহৰি নহ'ব তোমাৰ। সেয়েহে মই কোৱাৰ হাবিয়াস নেদেখাওঁ কাহানী। আজি তোমাৰ আৰু মোৰ পথ সুকীয়া। তুমি ব্যস্ত কামৰ তাগিদাত, নতুন সম্পৰ্ক বান্ধোনত, আৰু ময়ো ব্যস্ত হৈ পৰিছোঁ আধা লিখা কবিতাৰ সম্পূৰ্ণতাৰ স্বাৰ্থত। জীৱনৰ জটিলতাৰ মাজত।